মৰমে আমি উপলব্ধি কৰিছোঁ। ইয়াত দীঘলীয়াকৈ ভাষণ দিয়াৰ কথাখিনি মই অনুভৱ কৰা নাই। কথা হ'ল জনজাতীয় মানুহৰ ঘৰত জুই লগোৱা হৈছে। জনজাতীয় মানুহৰ ঘৰত জুই লগোৱা হৈছে। ইয়াত কাক জনজাতি কৰে আমাৰ প্ৰয়োজন, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু জনজাতীয় মানুহসকলক বাৰে বাৰে কিয় এনেকুৱা ধৰণৰ কি ইয়াৰ আৰ্থসামাজিক ৰাজনৈতিক ইয়াত কিয় বঞ্চিত কৰাৰ নাটকখন কৰা হৈছে আমি বুজি পোৱা নাই। আমি সেইকাৰণে এটা কথা স্পষ্টকৈ আমি কৈছোঁ যে জনজাতীয় মানুহৰ বৰ ঘৰত কিয় জুই জ্বলোৱা হৈছে, কাক আমি জনজাতীয় কৰিব আমাৰ ক'বলগীয়া নাই। যে জনজাতীয় মানুহক নুসুধাকৈ কাক জনজাতি কৰিব বিচাৰিছে আমাৰ প্ৰশ্ন হৈছে অসম চৰকাৰ, ভাৰত চৰকাৰৰ ওচৰত। জনজাতীয়সকলক নুসুধাকৈ কাক জনজাতি কৰিব বিচৰা হৈছে অসম চৰকাৰ, ভাৰত চৰকাৰক আমাৰ প্ৰশ্ন। আমি জংঘলত থকা মানুহ, আমি প্লেনত আমি নাই, আমি জংঘলত থকা মানুহ। জংঘলত থকা মানুহসকলক বাৰে বাৰে কিয় জোকাই লৈ থকা হৈছে আমি বুজি পোৱা নাই। আমি সেইকাৰণে বাৰে বাৰে এটা কথা কৈছোঁ, জনজাতীয়সকলৰ বৰ ঘৰত আমাক কিয় জুই জ্বলোৱা হৈছে। আমি অসম চৰকাৰ, ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। কাক জনজাতীয় কৰিব লাগে আমাৰ প্ৰয়োজন নাই। জনজাতীয়সকলক নুসুধাকৈ জনজাতীয়সকলক আৰ্থসামাজিক ৰাজনৈতিকৰ বঞ্চিত কৰাৰ নাটকখন কিয় কৰা হৈছে আমি প্ৰথমে আমি প্ৰশ্ন কৰিম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। জনজাতীয়সকলক বঞ্চিত কৰি পেলাই এই নাটকখন কিয় কৰা হৈছে? আপুনি সোনকালে এই নাটকখন বন্ধ কৰক। জনজাতীয়সকলক আমি বজাৰত আমি চাব বিচৰা নাই, প্ৰদৰ্শনী হলত আমি চাব বিচৰা নাই। ইয়াৰ ন্যায্যতা আমাক লাগিব। ইয়াত জনজাতীয়সকলক কিয় জুই জ্বলোৱা হৈছে এই প্ৰশ্নৰ উত্তৰ আপুনি জবাবদিহি সময়ত হ'ব লাগিব। ধন্যবাদ।